হাই গাইজ সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ডিব্ৰু চৈখোৱাৰ ইতিহাসৰ বিষয়ে ক'ম। ইয়াৰ ডিব্ৰু চৈখোৱানো কেতিয়া আৰম্ভ হৈছিলে, ইয়াত কি পোৱা যায় সেই সকলো বিষয়ে ক'ম। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰৰ আপডেট আপোনালোকে পাব। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত অৱস্থিত। এইখন অসমৰ চতুৰ্থখন ৰাষ্ট্ৰীয় উদ্যান। 1986 চনত ডিব্ৰু আৰু চৈখোৱা দুখন অভয়াৰণ্য একেলগ কৰি ডিব্ৰু চৈখোৱা অভয়াৰণ্য গঠন কৰা হয়। 1999 চনৰ মাৰ্চ মাহত এই অভয়াৰণ্যখনে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হয়। ডিব্ৰু চৈখোৱা হৈছে ইউনেস্কোৰ দ্বাৰা স্বীকৃত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন আৰু ভাৰতবৰ্ষৰ অষ্টমখন সংৰক্ষিত জৈৱমণ্ডল। এতিয়া আহোঁ জীৱ জন্তুৰ বিষয়ে। ভাৰতৰ ভিতৰত কেৱল ডিব্ৰু চৈখোৱাতে পোৱা বনৰীয়া হাঁহ, বনৰীয়া ঘোঁৰা পৰ্যটনৰ বাবে আকৰ্ষণীয় কেন্দ্ৰবিন্দু। ইয়াত বিভিন্ন ধৰণৰ বাঘ, ঢেকীয়াপতীয়া বাঘ, নাহৰ ফুটুকী বাঘ, গুদা বাঘ, লতা মেকুৰী, হাতী, মহ, কুকুৰনেচীয়া বাঘ, উট, বান্দৰ, মলুৱা বান্দৰ, হলৌ বান্দৰ, উৰণীয়া কেৰ্কেটুৱা, ভালুক আদি লেখত ল'বলগীয়া। জলভাগত থকা শিহু হৈছে আন এবিধ আকৰ্ষণীয় প্ৰাণী। ডিব্ৰু চৈখোৱাৰ বিষয়ে আজি ইতিহাসৰ বিষয়ে ইমানেই ক'লোঁ। ইয়াৰ পিছৰ ভিডিঅ'টোত মই প্ৰাণীকুল, উদ্ভিদ আৰু জলচৰ প্ৰাণীৰ বিষয়ে ক'ম। এতিয়া ইমানতে সামৰিছোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।